खुलुमबाय स्टुडिय'आव आं उदांस्रि मुसाहारि बाक्सानि 24 नं मुसलपुराव गोदानै लुफुंजानाय कालभार्टखौ बेखेवबाय नंगौ बाक्सानि 24 नं मुसलपुर बियाबनि सिङाव थानाय सिलाकुथियाव गोदानै लुफुंजानाय कालभार्टखौ बेखेवनाय जाबाय गोदानै लुफुंजानाय कालभार्ट बेखेवनाय हाबाफारियाव मुसलपुर बियाबनि एमसिएलए राकेश ब्रह्म बिथाङा बाहागो लानानै कालभार्टखौ बेखेवना होयो गोबाव समनिफ्रायनो ओनसोलनि सुबुंफोरा हान्थामेलानि मुङाव जेंनाजों मोगा-मोगि जाबोगासिनो दंमोन बेबादि जेंनाजों मोगा-मोगि जानांनाय सुबुंफोरनि जारलाखौ नुनानै गोदानै कालभार्ट बानायनानै होयो मख'नो गोनांदि रायजो सभानि एमपि फान्डनिफ्राय 15 लाख रां खरसा खालामनानै बे कालभार्टखौ बानायनाय जादों दिनैनि बेखेवनाय हाबाफारियाव मुसलपुर परिषद बियाबनि एमसिएलए राकेश ब्रह्म बिथांजों लोगोसे इउपिपिएल दलनि गोबां दैदेनगिरिफोरा बाहागो लादों আমাৰ ৰাজ্যসভা সাংসদ শ্ৰীযুত সন্মানীয় ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াৰ তেখেতৰ যোনটো এল'কেশ্যন ইয়াৰলি 5 crore আৰু তেখেতে যেতিয়াৰ পৰা দায়িত্বত আছিলে তেখেতে বিভিন্ন ঠাইত নিজৰ সাংসদৰ পুঁজিৰে বহুতখিনি কাম কৰিছে আৰু মই তেখেতক আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আজি আহিব নোৱাৰিলে আৰু আমাৰ সমষ্টি আমাৰ এই মুছলপুৰ সমষ্টি আৰু চিলাকুটি বুলি ঠাই এখনত তেখেতে এটা সুন্দৰ এটা বহুত দিনা ৰাইজৰ দাবী আছিলে যে ইয়াত এটা কালভাৰ্ট এটা লাগে মানে দুটা গাঁও কমিউনিকেশ্যনটো ইয়াত ছিঙি আছিলে তো তেখেতে আমাৰ মুছলপুৰ সমষ্টিৰ চিলাকুটি গাঁৱত আজি সেই 15 লাখ টকা এটা কালভাৰ্ট নিৰ্মাণ কৰিছে ইয়াক আমি আজি ইনগ্ৰেশ্যন কৰিবলৈ পাই মই তেখেতক হৃদয়ৰ পৰা আৰু আমি চিলাকুটিবাসী ৰাইজ আৰু মুছলপুৰবাসী ৰাইজ তথা আমাৰ ইউপিপিএলৰ নেতৃত্বসকলে তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ আগতে ক'লো এই দাবীটো আজি নহয় আজিৰ পৰা 25 বছৰ আগৰ পৰা দাবী আছিল বুলি মোক বহু সময়ত তেখেতসকলে মানে মোক দৰখাস্ত দি আছিলে মোক মানে এপ্লিকেশ্যন দি আছিলে আৰু নিৰ্বাচনী প্ৰচাৰত যেতিয়া মই আহোঁ তেখেতসকলে মোক বাৰ কৈ আছিল যে আপুনি আমাক এই কালভাৰ্টটো কৰি দিব লাগিব তো মই এইবাৰ ৰাজ্যসভা সাংসদৰ মৰমত আমি এইখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ আৰু এইটোৱে নহয় আমি বিভিন্ন ঠাইত তেখেতৰ যিখিনি মুছলপুৰ সমষ্টিৰ কাম কৰিছে মই আকৌ এবাৰ তেখেতক ধন্যবাদ জ্ঞাপন